সাবস্ক্ৰাইব কৰক এই চেনেলটো আৰু বেল আইকনটো চুই দিয়ক। প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিবলৈ ওলোৱা বিষয়টো হৈছে আপোনাৰ জীৱনটো সুখেৰে কেনেকৈ সজাব। দৰ্শকসকল, এই সংসাৰৰ ধনী দুখীয়া ডাঙৰ সৰু সকলো শ্ৰেণীৰ মানুহৰে জীৱনত কেতিয়াবা দুখ অহাটো স্বাভাৱিক। মানুহৰ জীৱনত দুখ নানা ধৰণৰ থাকিব পাৰে, যেনে টকা পইচাৰ অভাৱ অনাটন, ঘৰুৱা কণ্ডল অৰ্থাৎ ঘৰত হঠাতে হৈ থকা হাই কাজিয়াবোৰ, দাম্পত্য জীৱনত সতি সন্তান নোহোৱা, আকস্মিক দুৰ্ঘটনাত আত্মীয়জনক হেৰুৱাৰ দুখ ইত্যাদি ইত্যাদিবোৰ। প্ৰিয় দৰ্শকসকল, এই সকলো ধৰণৰ দুখৰ সমাধানৰ উপায় মানুহে নিজে উলিয়াই ল'ব পাৰে। টকা পইচা ধন সম্পত্তি মানুহে নিজে উপাৰ্জন কৰিব পাৰে, গঢ়ি ল'ব পাৰে। সতি সন্তান নহ'লেও মানুহে অনাথ আশ্ৰমৰ শিশু নাইবা অন্য কোনোবাই দান কৰা শিশু ডাঙৰ দীঘল কৰি নিজৰ সন্তানৰ অভাৱ দূৰ কৰি ল'ব পাৰে। হঠাতে হৈ থকা ঘৰৰ হাই কাজিয়াবোৰো মানুহে চেষ্টা কৰিলে সমাধানৰ পথ বিচাৰি উলিয়াব পাৰে। কিন্তু মানুহৰ জীৱনত কেতিয়াবা এনে ধৰণৰ দুখ আহিব পাৰে যিবোৰৰ সমাধানৰ পথ মানুহৰ নিজৰ হাতত নাথাকে। প্ৰিয় দৰ্শকসকল, আমি আজি মানুহৰ জীৱনত তেনে ধৰণৰ দুখ আহিলে কি কৰিব লাগে সেই বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। তাৰ আগতে আপোনালোকলৈ অনুৰোধ, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ প্ৰিয়জনলৈ আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক আৰু কমেণ্ট কৰক, যাতে আমি আগলৈ আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ আমি উৎসাহ আৰু প্ৰেৰণা পাওঁ। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, আকস্মিক দুৰ্ঘটনাত প্ৰিয়জনক হেৰুৱাৰ দুখৰ সমান ডাঙৰ দুখ মানুহৰ জীৱনত আৰু একোৱেই হ'ব নোৱাৰে। এই দুখ মানুহে জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। ঈশ্বৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আপোনাৰ জীৱনলৈ কেতিয়াও যেন এনে ধৰণৰ দুখ নাহক। যদি কাৰোবাৰ জীৱনলৈ এনে ধৰণৰ দুখ আহিছে, তেন্তে সেই মানুহজনে কি কৰিব? প্ৰিয় দৰ্শক, মানুহৰ জীৱনত আত্মবিশ্বাস আৰু আত্মশক্তিৰ সমান ডাঙৰ সম্পদ আৰু একোৱেই হ'ব নোৱাৰে। আমাৰ মনত আত্মশক্তি গঢ়ি তুলিবলৈ বা বৃদ্ধি কৰিবলৈ এটাই উপায় আছে, সেইটোৱেই হ'ল যোগ প্ৰাৰ্থনা। কেতিয়াও পাহৰিব নোৱাৰা মনৰ দুখ পাতলাবলৈ সদায় ৰাতিপুৱা 1 মিনিট মৌন হৈ প্ৰাৰ্থনা কৰিব লাগে। প্ৰাৰ্থনা কৰোঁতে উচ্চাৰণ নকৰাকৈ ক'ব লাগিব, মই পৃথিৱীলৈ অকলে আহিছিলোঁ, বিশ্ব ব্ৰহ্মাণ্ডলৈ অকলে গুচি যাম। আহোঁতে একো অনা নাছিলোঁ, যাওঁতেও একো লৈ নাযাওঁ। এই পৃথিৱীত মই মাথো মানুহৰ ৰূপ লৈ নিজৰ কৰ্ম কৰি আছোঁ। এই সংসাৰৰ কোনো বস্তু, কোনো মানুহ মোৰ চিৰযুগমীয়া নহয়।
সেয়েহে মোৰ কোনো দুখ নাই, মই আজিও সুখী আৰু সদায় সুখী হৈ থাকিম। ধন্যবাদ প্ৰিয় দৰ্শক, আপোনাক পুনৰবাৰ অনুৰোধ কৰিছোঁ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিয়ক, লাইক কৰক, কমেণ্ট কৰক আৰু আপোনাৰ প্ৰিয়জনলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।